নমস্কাৰ বৰ্তমান আছো ফাৰ্মত আৰু আজি কম আপোনালোকক এটা মেডিচিনৰ বিষয়ে যিটো মেডিচিন ব্যৱহাৰ কৰি আপোনালোকে এটা বেমাৰৰ 100% ভাল কৰিব পাৰে আৰু আমি হেতু বেমাৰ হলে কেতিয়াবা আমি ইনজেকশনো মাৰিব লগা হয় ইমানেই বেছি হৈ যায় গতিকে মই মেডিচিনটো আজি কম আৰু বেমাৰটো হৈছে ইকলাই আৰু ইকলাই হোৱাৰ পিছত আমি কি মেডিচিন ব্যৱহাৰ কৰিম কেতিয়াবা আমি কনফিউজ হৈ যাওঁ নহয়নে আৰু ঘৰুৱাভাৱে কেইবাটাও মেডিচিন আছে যিকিটা আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ আৰু তাৰে ভিতৰত হ'ল এটা মই আপোনালোকক কৈ আছোঁ এইটো হ'ল আচাৰ প্ৰস্তুত কৰাত যে আমি ব্যৱহাৰ কৰোঁ ভিনেগাৰ হেতু ভিনেগাৰ ইয়াৰ পৰা ল'ম 250 ml আৰু এইটো হ'ল ক্লিন টেবলেট যিটো আমি পানী স্যানিটাইজ কৰিবৰ কাৰণে কোম্পানীৰ পৰা দিয়ে তাৰে এটা টেবলেট ল'ম আৰু তাৰ পিছতে যে আমি স্যানিটাইজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ এচিড তাৰ ল'ম এচিড ল'ম আমি 200 ml 250 ml ভিনেগাৰ আৰু এটা ক্লিন টেবলেট গোটেই কিটা আমি একেলগ কৰি এটা মিশ্ৰণ প্ৰস্তুত কৰিম আৰু সেই মিশ্ৰণটো আমি 1 লিটাৰত 1 ml কৈ ব্যৱহাৰ কৰিম মুৰ্গীখিনিত আৰু আপোনালোকে 3 দিন ব্যৱহাৰ কৰাৰ পাছতে ধুনীয়া এটা ৰিজাল্ট পাব হেতু আপোনালোকে ইউজ কৰি চাব আৰু ইউজ কৰাৰ পাছত মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা পালে আৰু এই ভিডিওটোৱে যদি আপোনালোকে ভাবিছে কাৰোবাৰ উপকাৰ কৰিব তেনেহলে ভিডিওটো শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ পেজটো ফলো কৰা নাই তেনেহলে আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিও পাবৰ কাৰণে ফলো কৰি ল'ব পাৰে অন্য এটা ভিডিওত পুনৰ লগ পাম